দিহিং সত্ৰত মূল উৎসৱ 7 দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হয়। এই উৎসৱটি 7 দিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰে। মূল দৌল পূৰ্ণিমাৰ আগদিনা মেঘদাক পালন কৰা হয়। এই কাৰ্যসূচী ব্ৰহ্মপুত্ৰ নদীৰ বাৰিচলত সম্পন্ন কৰা হয়। পূজাৰীয়ে নীতি নিয়মেৰে মহাপ্ৰভুৰ বিগ্ৰহ পূজা অৰ্চনাৰ পাছত বাহিৰলৈ আনি মেঘদাসৰ বাবে বালিচৰলৈ মহাপ্ৰভুক আদৰি নি তাতে যথাবিহিত নীতি নিয়মেৰে মেঘদাস কাৰ্য সম্পন্ন কৰে। পূজা পাৰ্বণ হোম আদি আৰম্ভ কৰি ভক্তসকলে সেৱা লয় আৰু আশীৰ্বাদ গ্ৰহণ কৰে। সেই পূজাৰ দিনাৰ পৰা সমগ্ৰ গাঁওবাসীয়ে লঘোণে থাকি চাকি বন্তি জ্বলাই 7 দিনলৈ নাম কীৰ্তন কৰে। এইদৰে পূজা পাৰ্বণৰ অন্তত সকলো একেলগ হৈ প্ৰসাদ গ্ৰহণ কৰে। কুৰুৱা আৰু উত্তৰ গুৱাহাটীত এটা বিশেষত্ব এই যে দৌল উৎসৱটি এই বিশেষ অঞ্চলত খেল সমাজ প্ৰত্যেক নামঘৰত পালন কৰা হয়। খেল সমাজৰ ভক্তসকলে সত্ৰৰে শিষ্যক হোৱা হেতুকে দৌল উৎসৱৰ বিহিত পূজা পাৰ্বণ পিছদিনা মহাপ্ৰভুৰ নগৰ পৰিভ্ৰমণৰ সময়ত খেল সমাজৰ মহাপ্ৰভুৰ বিগ্ৰহ লগত সত্ৰৰ মহাপ্ৰভুৰ মিলন ঘাটলৈ এই সত্ৰটি উপস্থিত হয়। এইদৰে 7 দিনলৈ নিত্য পূজা সম্পন্ন কৰি সমাপ্তৰ দিনা মহা আড়ম্বৰেৰে মহাপ্ৰভুক নগৰ পৰিভ্ৰমণ কৰোৱা হয়। এই সত্ৰৰ আন এটি উল্লেখযোগ্য দিশ হ'ল এই যে শ্ৰী শ্ৰী জন্মাষ্টমী এই উৎসৱটি গীত মাত নাম কীৰ্তন আদিৰে সম্পন্ন কৰা হয়। পূজাৰীয়ে মহাপ্ৰভুৰ বিগ্ৰহ বাহিৰলৈ উলিয়াই আনি যথাবিহিত পূজাৰে এখনি মথুৰা নগৰ ৰচনা কৰে আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণক যথাবিহিত নীতিৰে আৱিৰ্ভাৱ ঘটায়। ইয়াৰ উপৰিও শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ উপৰিও সত্ৰৰ বৈকুণ্ঠগামী অধিকাৰ তথা আটাসকলৰ তিৰুভাৱ তিথি নাম প্ৰসংগ কীৰ্তন পাঠ আৰু গীত মাতেৰে সম্পন্ন কৰা হয়।